Hey guys, how are you? আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে আৰু ময়ো বহুত ভালে আছোঁ। তো আজি মই নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহি গ'লোঁ। আজিৰ ৰেচিপিটো হৈছে ধুনীয়া এটা আলু চপৰ ৰেচিপি। কিহেৰে বনাইছোঁ ন আপোনালোকক দেখাবলৈ মই বলক তেতিয়ালৈ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ আৰু কি লৈছোঁ কি নাই লৈ আপোনালোকক সকলোবোৰ দেখাম। তো বলক তেতিয়ালৈ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ আৰু প্লিজ মোক মানে ফুল ছাপোৰ্ট কৰিব। যদি কিবা ভুল হৈছে আপোনালোকে শুধৰাই দিব আৰু ভিডিঅ'বোৰ ফুল ৱাচ টাইম কৰি চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তলতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে সকলোবোৰ পাই থাকে। তো তেতিয়াহ'লে ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ মই পটলৰ পকৰি বনাবলৈ কাৰণে এইখিনি বস্তুৰ পৰাই মই পকৰি বনাম। কেনেকৈ বনাম কি বনাম আপোনালোকে চাওকচোন। প্ৰথমে এইটো পটলটো দেখিছে নহয়, এইটো এনেকৈ বাকলি এৰুৱাই পিনে এনেকৈ অলপ বইল কৰি লৈছোঁ। মই বইল কৰি পিনে এনেকৈ মাজৰ ভিতৰৰ অংশটো উলিয়াই পিনে এনেকৈ লৈছোঁ। এইখিনি মানে বইল মানে অকণমান কম বইল কৰিছোঁ দেই, অলপ কেঁচা হৈছে দিছে নহয় আপোনালোকে, টান হৈ আছে। আৰু এইফালে বেচন লৈছোঁ আৰু ওপৰতে বেকিং আধা চামুচ দিয়া আছে। আৰু এয়া আলু এইফালে বইল কৰি লৈছোঁ, আলু কেইটামান। আৰু এইফালে এয়া লৈছোঁ পিঁয়াজ, জলকীয়া, জ্বলা ইমান নাখাওঁ কাৰণে জ্বলা কম লৈছোঁ। এইটো পাতটো আপোনালোকে চিনি পাইছে ন, নৰসিংহ পাত। তো পকৰিত দিলে ভাল লাগে। আৰু এইফালে অলপ মছলা, ৰং জলকীয়া, জিৰা ধনিয়া পাউডাৰ, নিমখ আৰু হালধি। তো সেইখিনি বস্তুৰ পৰাই বনাম এটা পকৰি ৰেচিপি। কেনেকৈ বনাওঁ অলপমান নতুন তৰিকাত মই বনাবলৈ চেষ্টা কৰিম। আগতে যদি কোনোবাই বনাইছে মই নাজানো, কিন্তু মই নিজৰ তৰিকাত বনাম। আপোনালোকে চাব মোৰ ৰেচিপিটো মই কেনেকৈ বনাই থাকোঁ। দেখিছে নহয়, এইখিনি ৰেচিপিৰে মই বনাম এটা ধুনীয়া পকৰি ৰেচিপি পটলৰ পৰা। চাই থাকিব ভিডিঅ'টো। এতিয়া প্ৰথমে আলু বইল কৰাখিনি অলপমান কাটা চামুচেৰে সানি লৈছোঁ। পূৰা সানি দিলোঁ আলুখিনি ধুনীয়াকৈ। তো ইয়াতে পিঁয়াজখিনি যিখিনি কাটি থৈছিলোঁ সেইখিনিও ইয়াতে দি দিম আৰু জলকীয়া, আকৌ নৰসিংহ পাত এইখিনি দি দিলোঁ। এইপিনে জিৰা, ধনিয়া, ৰং জলকীয়া, নিমখ জোখ অনুসৰি এইখিনি দি পূৰা পটাপট সানি দিছোঁ ধুনীয়াকৈ। দেখিছে নহয়, একদম ধুনীয়াকৈ সানি দিছোঁ। ইয়াতে আপুনি অলপমান চচো এড কৰিব পাৰে, কিন্তু মই নাই কৰা। আলু চপটো মই তেনেকৈয়ে বনাম, পটলৰ আলু চপ। আলু চপো ক'ব পাৰি, পকৰিও ক'ব পাৰি, যি কয় আৰু আপোনালোকে। এনেকৈ দেখিছে নহয়, পূৰা সৰহকৈ ভৰাই দিছোঁ আলু, সেইকাৰণে বন্ধ কৰি দিয়া নাই ফুটাটো। পূৰা ডাঙৰকৈ বনাম মই। আৰু খাই বিৰাট টেষ্ট লাগে। আপোনালোকে ভাতৰ লগত পূৰা খাব পাৰে ধুনীয়াকৈ। ভাতৰ লগত খায়ো ভাল লাগে, চাহৰ লগত খায়ো ভাল লাগে। এনেকৈ ভৰাই দিছোঁ দেখিছে নহয় ধুনীয়াকৈ। পটাপট কৰি গোটেইকেইটা ভৰাই লৈছোঁ ধুনীয়াকৈ এনেকৈ কৰি। ইয়াতে বাদামো কেইটামান দিব পাৰে, কিন্তু মই বাদাম নাই দিয়া, মই একদম চিম্পুলকৈ বনাইছোঁ। এইটো কাৰণে আৰু সেইকাৰণে এনেকৈ ধুনীয়াকৈ আলুখিনি ভৰাই এনেকৈ লাডু কৰি লৈছোঁ। গোটেইখিনি তেনেকৈ ভৰাই লাডু কৰি লৈছোঁ। বেছি নাই বনোৱা মই, একদম কম বনাইছোঁ আৰু কেইটামান বনাইছোঁ ঘৰৰ খাবলৈ। প্ৰথমে কেনেকুৱা টেষ্ট হয় চাই লওঁচোন, তাৰপিছত আকৌ বনাম। এইখিনি এইফালে বেকিং, তাতে নিমখ দিছোঁ, তাতে অকণমান আধা চামুচ বেকিং পাউডাৰ দিছোঁ, দি পিনে অলপমান ফিটি লৈছোঁ বেচন খুব বেছি লোৱা নাই আৰু একদম পাতলাও নকৰিব, বেছি ডাঠো নকৰিব, এটা নিয়মত ৰাখিব আৰু। এইখিনি মিলাই দিলোঁ। এইপিনে এইখিনি হৈ গ'ল। এইফালে তেল দি দিছোঁ পূৰা। তেল মই কম দিওঁ কাৰণে মই তেলটো বেছি নাই দিয়া। আপোনালোকে সৰহকৈ তেল দিও জুবুৱাই ভাজিব পাৰে। তেতিয়া যিমান জুবুৱাই তেলত ভাজিব তেতিয়া মচমচীয়া হয়। মই ইমান তেল নাই দিয়া, কাৰণ মই ইমান তেল খাই ভাল নাপাওঁ। এইটো কাৰণে এনেকৈ দি দিছোঁ আৰু। অলপ গৰম হ'বলৈ ধৰিছিলে, তেতিয়াই দি দিলোঁ। সেইটো কাৰণে চেৰেককৈ কৰা নাই, চেৰেককৈ কৰিলে ভয় লাগে। এইটো কাৰণে তেনেকৈয়ে দি দিছোঁ আৰু। চাব ইমান টেষ্ট লাগে নহয়, খালি ৰঙা হ'বলৈ দিব, একদম কম চিমত ৰাখিব আপোনালোকে দেই, তেতিয়াহে খাবলৈ বেছি টেষ্ট হ'ব। আৰু ভিতৰৰ আলুখিনিও সিজিব আৰু পটলটো অকণমান মচমচীয়া লিখীয়া হ'ব। এইটো এটা বহুত ধুনীয়া ৰেচিপি হয়, আপোনালোকে বনাই খাই চাব, বহুত টেষ্ট লাগে। আৰু তেনেকৈতো ইউটিউবত যি টি ভিডিঅ' বনাই দিয়ে থাকে ন,
আপোনালোকে দেখি থাকে তো ভাবিলোঁ মোৰ তৰিকাত বনোৱা আলু চপ পটল আলু চপৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তো সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু তেনেকৈ মোক আগুৱাই নিব আৰু মোৰ ভিডিঅ'বোৰ প্লিজ ফুল ৱাচ টাইম কৰিব কাৰণ কেলৈ মোৰ ৱাচ টাইমটো বহুত কমি আছে চ' মই নাজানো কি কাৰণে মোৰ ভিডিঅ' ভাল হৈছে নে নাই মই ইমানটোও নাজানো কিন্তু আপোনালোকে প্লিজ ফুল ৱাচ টাইম কৰি ভিডিঅ'বোৰ চাব তেতিয়াহে মই আগুৱাই যাব পাৰিম আৰু আপোনালোকে সদায় মোক তেনেকৈ ছাপোৰ্ট কৰিব চ' দেখিছে ন এতিয়া এইকেইটা ৰঙা হৈ গ'ল নমাই দিলোঁ আকৌ তেনেকৈ আৰু কেইটামান দিম দি কৰি মানে গোটেইকেইটা শেষ কৰি দিম আৰু ধুনীয়াকৈ এতিয়া বেচন লেটিয়াই দি দিছোঁ আপোনালোকে বেচনৰ লগত এটা কণী ফিটিও দিব পাৰে তেতিয়া আৰু ধুনীয়া হয় চ' মই পাহৰি গ'লোঁ এইটো প্ৰচেছ আকৌ নেক্সট আপোনালোকক বনালে দেখাম বাৰু চ' সেইকাৰণে এনেকৈ লুটিয়াই দিছোঁ চব কিমান ধুনীয়া ৰঙা হৈছে দেখিছে নহয় আপোনালোকে আলু চপো ক'ব পাৰে পকৰীও ক'ব পাৰে চ' কিমান ধুনীয়া লাগিছে আৰু খাবলৈ ইমান টেষ্টি যিমান তেল দিব সিমানেই পকৰীটো ধুনীয়া হৈ পৰিব তো মোৰ পকৰী ৰেচিপিটো চাই আপোনালোকক কেনে লাগিলে কমেণ্ট কৰি জনাব আৰু যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ ফুল ৱাচ টাইম কৰি চাব আসসালামু আলাইকুম নমস্কাৰ সকলোকে সব্বা খেৰ বাই বাই সি ইউ এগেইন লাভ ইউ ছ' মাচ